নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আন এটা অন্য ভিডিঅ'লৈ আজি আপোনালোকৰ মাজত স্বাগতম। তো আজি আমি কথা পাতিবলৈ যাই আছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিঘু দাসৰ অৰ্থাৎ ভিঘু দাৰ নতুনকৈ গান এটা আহি আছে। এই গানটোৰ বিষয়ে আজি কথা পাতিম। চ' বেছি পলম নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিঘু দাৰ নতুনকৈ আহিবলৈ গানটোৰ নাম হৈছে ভাল পাওঁ সঁচাকৈ বিহু গান। এইটো অতি শীঘ্ৰে আপোনালোকৰ মাজত আহি আছে আৰু ই কেতিয়াকৈ ৰিলিজ দিব ইয়াৰ সবিশেষ গম পোৱা নাই। যেতিয়া তেওঁ ভিঘু দাই ক'ব তেতিয়া আমি নিশ্চয় আৰু এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিম কেতিয়াকৈ ৰিলিজ দিয়ে। সেইবাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিঘু দাৰ আগৰ গানবোৰ যেনেকুৱা আদৰি লৈছে এই গানটো যাতে আদৰি লয় এই আশা কৰিলোঁ। আৰু বলক এতিয়া ভিঘু দাৰ গানটোৰ সৰু ক্লিপ এটা আপোনালোকক শুনাই দিছোঁ। চ' বলক এতিয়া শুনি লওকচোন, কেনে লাগিছে কমেণ্ট বক্সত জনাব। তো বলক এতিয়া শুনি লওঁ। আৰু আজিৰ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু ভিঘু দাৰ আগৰ গানবোৰ যেনেকৈ আদৰি লৈছিল এই গানটো যাতে আদৰি লয় এই আশা ৰাখিলোঁ। আৰু চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। চ' আজি ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলোঁ।